ব্যাস নাৰদৰ সংবাদ। এ ৰাম দিনকে পূৰ্বত পৰা সৰসু তৰিষি হে বদৰিকাশ্ৰম তয়া সন্ত বসি গুলথু গুল মন নাহি শান্তি নপান্ত উপায় একো মনে নিগান্থি এ ৰাম ব্ৰহ্ম জ্ঞান চিন্তন তম নতনা সুখ হে নজানন্ত কিষ কম নতমি লৈ দুখ এ ৰাম হে অধুমুখে আছে বহি ভূয়ানী সৱদ সেহি বেলা দৈত্যে আহি মিলিল নাৰদ এ ৰাম হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তিও বিশ্ৰাম এ ৰাম প্ৰেমে দ্ৰৈচিত আতি ৰোমাঞ্চ শৰীৰ এ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়ন এ ৰাম তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ এ নাৰদক দেখি ব্যাস ঋষি চকিত এ ৰাম আথে বেথে উঠিলা কৃতাঞ্জলি এ পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি এ ৰাম দিলন্ত আসন আনি বহিবা তৰে পাদ্য অৰ্ঘ্য গন্ধে ধূপে উজিলা দৰে এ ৰাম প্ৰণীপ
পাতে পুচিলাকো খলয়া গমন এ নাৰদে পুচিলা পাছে ব্যাসত বচন এ ৰাম হাঁহিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত এ কিবা হেতু নাহি কে তুমাৰচি ত শান্ত এ ৰাম মহা উচ পিছ কিয় থিৰনো হিচিত এ মহন্তৰো মোহু ইটো কিনো বিপৰীত এ কৰিলাহা বেদৰয়নে কশাখা ভেদ এ যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ ই কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ এ জগততো ব্যাপিলে তোমাৰ মহাযশ ই ব্ৰহ্মকোষাই সাক্ষাৎ তুমি কৰা সমাধিত এ তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত এ ৰাম কহিউক ঋষি মুত ইহাৰ কাৰণ এ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন এ হয়ো যদি আমি বেদ শাস্ত্ৰত পাৰ্গত ই কৰুণীতে ঈশ্বৰৰ পনাকৰ মজত এ ৰাম মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত এ হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ এ ৰাম তথাপিনো গুছে মূৰ মনে সন্তোষ এ নপায়ো বিমৰি শিকিবা কৰিয়া দুখ আপুনিয় গাধ বুদ্ধি অংশয় বতাৰ এ
পুচুহু তুম ভাত কৈও কাৰণ ইহাৰ নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা হৱে জগত কে নাশ এ ৰাম নিৰন্তৰে পশুৰলু পাইলাতো মি প্ৰাণ এ নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান এ ৰাম আকস্মিকে লোক কক ৰাইলাহি ধৰ্ম এনু বুজিলা তুমি উবে দৰত মৰ্ম এ গৰিহিত কৰ্মকু কহিলা ধৰ্ম বুলি এ তোমাৰ বচনে লোক নাহিল মূলি এ ৰাম স্বভাৱে লম্পত বিষ য়তয় নুৰাগ এ স্বৰ্গ পাইব বুলি ৰংগে কাতৈ হং সচাগ এ ৰাম কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈল দুনাই নৰক তমজৈ এ ৰাম যদি জ্ঞানী গণে তাক কৰে নি বাৰণ ইয়াৰ তাৰ বাক্য কন মানে কুজন এইবোলৈ উপালন্ত কৰৈ বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহন্তে পণ্ডিত এ প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক এ নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক এ ৰাম সিজিল তুম হাত ঋষি পৰম অনায় এ নাহি সুস্থ চিত সেহিও প্ৰায় এ হৰি ৰাম